হেল্ল' এভৰিৱান, মই আজি গণিত বিষয়ৰ আহিবলগীয়া 2026 চনৰ কেইটামান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিছোঁ। চলো আমি এতিয়া আলোচনাটো ষ্টাৰ্ট কৰোঁ। ছেকশ্যন এ MCQ। যদি P আৰু Q দুটা মৌলিক সংখ্যা হয় তেন্তে ইহঁতৰ গসাউ কি হ'ব? PQ, P1, 0। দুটা মৌলিক সংখ্যাৰ সাধাৰণ গুণিতক আমাৰ কি হয়? কেৱল মৌলিক সংখ্যাৰ সাধাৰণ গুণিতক আমাৰ কি হয়? 1 হয়। গতিকে ইয়াত আমাৰ কি দি আছে? P আৰু Q দুটা মৌলিক সংখ্যা দিয়া আছে, গতিকে সিহঁতৰ গসাউটো আমাৰ কি হ'ব? 1 হ'ব। নেক্সট কুৱেশ্যন। 17/8 দশমিক প্ৰসাৰণ হ'ল সীমিত, অসীমিত অপৌনঃপুনিক এটাও নহয়। ইয়াৰ দশমিক প্ৰসাৰণটো আমাৰ চেক কৰিব লাগে। 17/8 ইয়াক যদি আমি ডিভাইড কৰোঁ, ইয়াৰ এনচাৰটো আহে কি? 2.125। গতিকে ইয়াৰ দশমিকটো শেষ হৈ গৈছে, শেষ হোৱা দশমিক আমাৰ এনচাৰটো কি হ'ব? সীমিত। নেক্সট কুৱেশ্যন। যদি x² + 3x + k বহুপদৰ এটা শূন্য আমাৰ কি হয়? 2 হয়, তেন্তে k ৰ মান ওলোৱা। আমাৰ এটা শূন্য আমাৰ কি দিয়া আছে? 2 দিয়া আছে, তেন্তে আমাৰ k ৰ মান ওলাব লাগে। গতিকে ইয়াত আমি x ৰ ঠাইত আমাৰ কি বহাই দিম? 2 বহাই দি ইকুৱেলটো আমি কি দিম? 0 দিম। তেনেহ'লে আমাৰ কি হ'ব? 2² + 3 × 2 + k = 0। এতেকে আমাৰ কি হ'ব? 4 + 6 + k = 0। এতেকে আমাৰ k ৰ ভেলুটো আমাৰ কি হ'ব? -10। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? আনসাৰ বি, অপশ্যন বি, -10। নেক্সট কুৱেশ্যন। y = 0 আৰু y = -7 সমীকৰণজোৰৰ এটা সমাধান আছে, দুটা সমাধান আছে, অসীম সংখ্যক সমাধান আছে, কোনো সমাধান নাই। ইয়াত আমাৰ কি দিছে? y = 0 আৰু y = আমাৰ কি দিয়া আছে? -7। গতিকে এইটো আমাৰ এটা কি হ'ল? সমান্তৰাল ৰেখা, আৰু সমান্তৰাল ৰেখা কেতিয়াও আমাৰ কি নাযায়? কটাকটি নকৰে, নাইবা মিলি নাযায়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনো সমাধান নাই, অপশ্যন ডি। নেক্সট কুৱেশ্যন। তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ? x - 2² + 1 = 2x - 3, x × x + 1 + 8 = x + 2 × x - 2, x² + 3x, x + 1 whole square, x × 2x + 3 = x² + 1। এইটো আমি কেলকুলেশ্যন কৰি চাব লাগিব কোনটো আমাৰ এটা দ্বিঘাত সমীকৰণ হয়। এইটো তোমালোকে কৰি চাবা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন 1। তোমালোকে কৰি চাবা, এইটো আহে হোমৱৰ্ক। কমেণ্টত জনাই দিবা সলভ কৰি। নেক্সট কুৱেশ্যন। -3 - 0.5 2 সমান্তৰাল প্ৰকৃতিটোৰ 11তম পদটো আমাৰ কি হ'ব? সেইটো ওলাব লাগে। এইটো আমাৰ কি? ডাইৰেক্ট এটা ফৰ্মুলা আছে, সেইটোত বহাই দিলেই হ'ল। ইয়াত আমাৰ প্ৰথম পদটো দিয়া আছে a = -3, আৰু আমাৰ সাধাৰণ অন্তৰ ওলাব লাগিব। সাধাৰণ অন্তৰটো আমাৰ কিমান আছে? -0.5 + -0.5 + 3। সাধাৰণ অন্তৰটো আমাৰ কিমান ওলাব? ইয়াত 2.5। সাধাৰণ অন্তৰটো কিমান হ'ল আমাৰ? 2.5। এতেকে আমাৰ এটা ফৰ্মুলা আছিল an, অন্তিম পদৰ an = a + n-1 × d। ইয়াত a টো আমাৰ কি দিয়া আছে? -3 +
পদটো আমাৰ কিমান দি আছে 11 11 minus 1 কিমান হ'ব 10 ইনটু সাধাৰণ অন্তৰ আমাৰ কিমান হ'ব 2.5 গতিকে আমাৰ এনসাৰটো হ'ব -3 প্লাস 25 গতিকে এনসাৰটো হ'ব আমাৰ কি 22 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ 22 নেক্সট কোৱেশ্চন সকলো বৃত্তই সৰ্বসম সদৃশ সমান এটাও নহয় সকলো বৃত্তই আমাৰ কি হয় সদৃশ হয় কাৰণ সকলো বৃত্তই আমাৰ সদৃশ হ'ব কিন্তু সবৰে আকাৰ আমাৰ কি হ'ব বেলেগ বেলেগ গতিকে সকলো বৃত্তই আমাৰ কি হ'ব সদৃশ নেক্সট কোৱেশ্চন মূল বিন্দুৰ পৰা p -6 8 বিন্দুৰ দূৰত্ব হ'ব মূল বিন্দুৰ পৰা p -6 আৰু 8 বিন্দুৰ দূৰত্ব কিমান হ'ব সেইটো ওলাব লাগে এটা কি আছিল ফৰ্মুলাই আছিল আমাৰ কি দূৰত্ব ওলোৱাৰ x² প্লাস y² ইয়াত x এর ভ্যালু আমার কিমান দিয়া আছে -6 স্কয়ার প্লাস আমার কি দিয়া আছে y আমার কিমান দিয়া আছে 8 স্কয়ার আমার কিমান হ'ব 36 প্লাস 64 ইকুয়াল টু রুট কিমান হ'ব আমাৰ 100 এটোৰ ভ্যালু আমাৰ কিমান হ'ব 10 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান অপশন সি 10 নেক্সট কোৱেশ্চন যদি sin a ইকুয়াল টু আমাৰ হাফ হয় তেন্তে cot এর মান ওলোৱা cot এর মান ওলাব লাগে sin a ইকুয়াল টু কিমান দিয়া আছে হাফ আৰু sin কিমান ডিগ্ৰী মান আমাৰ হাফ হয় sin 30 ডিগ্ৰী sin a ইকুয়াল টু হাফ এটাকে আমাৰ এর ভ্যালুটো ওলাল আমাৰ কিমান 30 ডিগ্ৰী এটাকে আমাৰ ওলাব লাগে cot এর ভ্যালু cot a মানে 30 ডিগ্ৰী cot 30 ডিগ্ৰী মান আমাৰ কিমান হয় √3 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান √3 নেক্সট কোৱেশ্চন the value of 1 minus tan square 45 1 plus tan square 45 ডিগ্ৰী মান কিমান হ'ব tan 45 ডিগ্ৰী মান কিমান 1 গতিকে 1 minus 1 1 plus 1 1 minus 1 1 পৰা 1 গলে কিমান হ'ব 0 0 কৰাটা কোনো সংখ্যাৰে ডিভাইড কৰিলে আমাৰ কি আহিব 0 আহিব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান 0 নেক্সট কোৱেশ্চন মূল বিন্দুৰ পৰা p x y বিন্দুৰ দূৰত্ব হ'ব এটো অলপ আগতে ইয়াৰ নিউমেৰিকেল দিছিল এটো আমাৰ কি হ'ব √x² প্লাস y² নেক্সট কোৱেশ্চন যদি ত্রিভুজ ABC সদৃশ টু ত্রিভুজ DEF আৰু এঙ্গেল আমাৰ কিমান দিছে এর মান কিমান দি আছে 47 ডিগ্ৰী আৰু এর মান কিমান দি আছে 83 ডিগ্ৰী তেন্তে এঙ্গেল সিৰ মান কিমান হ'ব এটো ডাইরেক্ট কোৱেশ্চন 180 ডিগ্ৰী পৰা এই দুটা বাদ দিলে যেমান হ'ব সেইখিনি 50 ডিগ্ৰী নেক্সট কোৱেশ্চন 2 3 আৰু 4 1 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হ'ল মধ্যবিন্দু এটো ডাইরেক্ট ফৰ্মুলা x1 plus x2 divided by 2 ইয়াত x1 আমাৰ কিমান দি আছে 2 plus ইয়াত x2 আমাৰ কিমান দি আছে 4 divided by 2 কমা ইয়াত y1 কিমান দি আছে 3 ইয়াত y2 কিমান দি আছে 1 3 plus 1 divided by 2 2 আর 4 আবার কিমান হয় 6 divided by 2 4 divided by 2 3, 2 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 3, 2 অপশন 3 নেক্সট কোৱেশ্চন 9 sec square a minus 9 tan square মান কিমান হ'ব এটো আমাৰ কিমান হ'ব ডাইরেক্ট ফর্মুলা 9 ইয়াৰ পৰা যদি আমি 9 কমন লওঁ তেনে কি হ'ব sec square a minus tan square a 9 into sec square a minus tan square ভ্যালু আমাৰ কিমান হয় 1 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান 9 নেক্সট কোৱেশ্চন মাটিত এটা স্তম্ভ থিয় হৈ আছে
স্তম্ভটোৰ পাদ বিন্দুৰ পৰা 15 মিটাৰ দূৰত এটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উন্নতিৰ পৰা আমাৰ কিমান দিয়া আছে 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা হ'ল আমাৰ কি দিয়া আছে এটা স্তম্ভ এনেকৈ থিয় হৈ আছে স্তম্ভটোৰ পাদ বিন্দুৰ পৰা 15 মিটাৰ দূৰত এটা বিন্দুৰ পৰা স্তম্ভটো ইয়াৰ পৰা ভূমিৰ পৰা আমাৰ কিমান 15 মিটাৰ দূৰত্বত ইয়াৰ পৰা আমাৰ স্তম্ভটোৰ ওপৰলৈ কিমান ডিগ্ৰী শীৰ্ষ এটা আছে বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষলৈ উন্নতিৰ কোণ আমাৰ কিমান দিয়া আছে 60 ডিগ্ৰী এতিয়া স্তম্ভটোৰ উচ্চতা কিমান হ'ব এটা আমি ধৰা এইটো আমাৰ কিমান h আৰু এটা আমাৰ এইটোৰ ভ্যালু আমাৰ দিয়া আছে 15 গতিকে এটা আমাৰ কি 10ৰ ফৰ্মুলা বহালে হ'ব 10 60 ডিগ্ৰী 10 60 ডিগ্ৰী আমাৰ কি লিখিব পাৰি 10 থিটা ইকুৱেল টু লম্ব বাই কৰ্ণ ইয়াত লম্বটো আমাৰ কি দিয়া আছে h ডিভাইডেড বাই ভূমি 10 থিটাৰ ভ্যালু হ'ল আমাৰ কি লম্ব বাই ভূমি ভুল কৈছিলোঁ ইয়াত আমাৰ কি দিয়া আছে h আৰু ভূমিৰ আমাৰ কিমান দিয়া আছে 15 আৰু 10 60 ডিগ্ৰীৰ মান আমাৰ কিমান √3 ইকুৱেল টু h বাই 15 এতেকে আমাৰ স্তম্ভটোৰ উচ্চতা হ'ব কিমান 15√3 অপশ্যন 1 নেক্সট কোৱেশ্চন হাউ মেনি টেনজেন্ট এটা বৃত্তৰ কিমানডাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ আমাৰ কেইডাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ আমাৰ কিমানটা স্পৰ্শক থাকিব পাৰে অসংখ্য ইনফিনিটি আমাৰ কি থাকিব পাৰে স্পৰ্শক থাকিব পাৰে নেক্সট কোৱেশ্চন যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সংখ্যাগতভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ কি দিছে বৃত্তৰ পৰিসীমা আৰু কালি যদি সমান হয় তেন্তে আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব বৃত্তৰ পৰিসীমাৰ ফৰ্মুলাটো আমাৰ কি আছিল 2 পাই r ইকুৱেল টু বৃত্তৰ কালিৰ ফৰ্মুলা আমাৰ কি আছিল পাই r স্কয়াৰ পাই কেনসেল ইয়াত আমাৰ কি হ'ল 2 পাই r ইয়াত এটা r আছে ইয়াৰ পৰা এটা কেনসেল গতিকে আমাৰ কি হ'ব ব্যাসাৰ্ধ ইকুৱেল টু আমাৰ কি হ'ব 2 তো ব্যাসাৰ্ধ আমাৰ কি হ'ব 2 ইয়াত আমাৰ ইউনিটটো কি আছিল সেইকাৰণে নাজানো সেইকাৰণে ইয়াত কি দি আছে 2 ইউনিট 2 একক মানে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নেক্সট কোৱেশ্চন r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ থিটা কোণৰ এটা বৃত্তকলাৰ কালি হ'ব বৃত্তকলাৰ কালিৰ ফৰ্মুলা এইটো ডাইৰেক্ট এটা ফৰ্মুলাই দি আছে বৃত্তকলাৰ ফৰ্মুলাটো কি আছিল থিটা ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এইটো হ'ব নেক্সট কোৱেশ্চন r ব্যাসাৰ্ধ আৰু h উচ্চতা এটা চোঙাৰ আয়তন কি হ'ব চোঙাৰ আয়তনৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ ইজ ডাইৰেক্ট ফৰ্মুলা নেক্সট কোৱেশ্চন তলৰ কোণটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে সম্ভাৱিত আমাৰ 2/3 এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব কিন্তু আমাৰ সম্ভাৱিত কেতিয়াও আমাৰ কি হ'ব নেগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি নেক্সট কোৱেশ্চন এটা কেন্দ্ৰীয় প্ৰৱণতা তিনিটা মাপৰ মাজৰ সম্পৰ্কটো হ'ল এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট আছে আহিয়ে থাকে 3 মেডিটেৰিয়ান মোড প্লাছ 2 মোড এইটো অসমীয়াত লিখিম মেডিটেৰিয়ান মানে মধ্যমা মেইন মানে আমাৰ কি মাধ্য আৰু মোড মানে আমাৰ কি বহুলক এইটো ফৰ্মুলাটো আছিল আমাৰ কি 3 ইনটু মধ্যমা ইকুৱেল টু আমাৰ কি আছে মোড মানে আমাৰ কি বহুলক প্লাস আমাৰ কি আছিল 2 মেইন মানে আমাৰ কি মাধ্য 2 মাধ্য গতিকে এইটো মনত ৰাখিব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি 3 মাধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মেইন নেক্সট কোৱেশ্চনবিলাক মই দেখুৱাই দি আছোঁ আৰু তোমালোকে সলভ কৰিবা আৰু মই পিন কমেণ্টত ইয়াৰ উত্তৰবোৰ দি দিম আৰু তোমালোকে মিলাই চাবা কেইটা হ'ল তোমালোকৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ পি বিন্দুত টনা পি কিউ স্পৰ্শে কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক পি বিন্দু তেনেদৰে ছেট কৰে যাতে অ কিউ ইকুৱেল 12 সেন্টিমিটাৰ পি কিউৰ দৈৰ্ঘ্য হ'ল 12 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ 8.5 সেন্টিমিটার √11
119 সেন্টিমিটাৰ। মই দেখাই দি আছোঁ, তোমালোকে পজ কৰিবা আৰু চল্ভ কৰিবা।